আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। বান্দাসকলৰ মাজত জ্ঞানীসকলেহে আল্লাহক ভয় কৰে। এইটো এটা কোৰাণৰ আয়াত, সূৰা ফাতিৰ আয়াত নম্বৰ 28। বন্ধুসকল, আজি মুছলমানৰ অৱস্থা দেখিলে সঁচাকৈ হৃদয়ে কান্দি উঠে। আজি মুছলমান য'তে য'তে লাঞ্ছিত বঞ্চিত। এটা সময় আছিলে মুছলমানে শ বছৰ ৰাজত্ব কৰিছিল পৃথিৱীত, আৰু আজি মুছলমান লাঞ্ছিত বঞ্চিত। ইয়াৰ এটাই কাৰণ, এই কাৰণটো কি জানেনে? সেই কাৰণটো হ'ল যে মুছলমানে আজি কোৰাণ আৰু হাদিছৰ পৰা আঁতৰি আছে। তেতিয়া মুছলমানে কোৰাণ আৰু হাদিছক খাবতি ধৰিছিলে, আৰু আজি মুছলমানে কোৰাণ আৰু হাদিছৰ পৰা আঁতৰি আছে, আৰু সেইকাৰণে মুছলমান লাঞ্ছিত বঞ্চিত। আজি মুছলমান বেলেগ বেলেগ ধৰ্মক অনুসৰণ কৰি আছে। বেলেগ ধৰ্মৰ মানুহে ইছলামক অনুসৰণ কৰিছেনে কেতিয়াবা? হয়, কিছুমানে কৰিছে, কেইবাজনো কৰিছে। কিন্তু আজি মুছলমান চাওক, গোটেই মুছলমানে প্ৰায় 80% মুছলমান বেলেগ ধৰ্মক অনুসৰণ কৰি আছে। মুছলমানৰ মাজত জ্ঞানৰ অভাৱ, মুছলমানে নাজানে, আজিৰ মুছলমানে নাজানে যে এদিন মৰিব লাগিব। জানে, কিন্তু পাহৰি গৈছে যে আমি এদিন মৰিব লাগিব। মানুহ যে এদিন মৰিব লাগিব সেইটো কিন্তু সকলোৱে বিশ্বাস কৰে। সকলো যিমান জাতি আছে, যিমান ধৰ্মাৱলম্বীৰ মানুহ আছে, সকলোৱে বিশ্বাস কৰে যে মানুহ এদিন মৰিব লাগিব। সকলো বস্তুতে দ্বিমত আছে, কিন্তু এটা বস্তুতে একমত যে মানুহ এদিন মৰিব লাগিব। যিহেতু আমি মুছলমানে আল্লাহক বিশ্বাস কৰোঁ, আমি মৃত্যুৰ পিছত যে আমাৰ এটা জিন্দেগী আছে, সেই জিন্দেগীটোৰ কাৰণে আমি কি কৰিছোঁ? এটা উদাহৰণ দিলে কথাটো স্পষ্ট হৈ যাব যে এটা সাগৰত যদি এটা বেজীৰ টোপাল পেলাই দিয়ে, এটা বেজী যদি পেলাই দিয়া হয় আৰু সেই বেজীটো যদি দাঙি অনা হয়, তেন্তে বেজীটোত কিমান পৰিমাণৰ পানী থাকিব? এটোপল পানী থাকিব, আৰু সেই এটোপল পানী হ'ল আমাৰ দুনিয়াৰ জিন্দেগী। আৰু সেই সাগৰত যিমান পানী আছে সকলো হ'ল আমাৰ আখিৰাতৰ জিন্দেগী। সেই আখিৰাতৰ জিন্দেগীৰ কাৰণে আমি কি কৰিছোঁ? নাচি বাগি আমি খাই বিন্দাছ আমি এনজয় কৰি আছোঁ। কিন্তু আমি সেই জিন্দেগীটোৰ কাৰণে কি কৰিছোঁ? সেই জিন্দেগীটোৰ কাৰণে যে আমি কিবা কৰিব লাগিব, সেইখিনি আমাৰ জ্ঞানত আহিছেনে? বা যদিও আমি কিবা কৰি আছোঁ, হৈছেনে হোৱা নাই কেতিয়াবা আমি সুধিছোঁ নে ডাঙৰক? আল্লাহ তাআলাই কোৰাণত কৈছে যে জ্ঞানী লোকসকলক সোধা যদি তুমি নাজানা। সূৰা আন-নাহল আয়াত নম্বৰ 43। আমি নিজকে জনা বুলি ভাবিছোঁ, আৰু যদি আমি নাজানোও, লাজতে আমি ওচৰত যোৱা নাই যে মোৰ ইমান বয়স হৈ গ'ল, মই কেনেকৈ জ্ঞানী লোকৰ ওচৰত যাম, কেনেকৈ আলিমৰ ওচৰত যাম, কেনেকৈ উলমাৰ ওচৰত যাম? মোৰ নিজৰে লাজ লাগে। মোক যদি সোধে আলহামদু সূৰাটো কোৱাচোন, ক'ব নোৱাৰিম। মোক যদি সোধে কলিমাটো শুদ্ধকৈ কোৱাচোন, মই ক'ব নোৱাৰিম। কিন্তু এই লাজে যে আমাক এদিন গাঁতত পেলাব, আমি কেতিয়াবা ভাবিছোঁনে? এদিন যে আমি মৰিব লাগিব, এই কথাটো আমি দিনত কেইবাৰ মনত ৰাখিছোঁ, কেইবাৰ মনত আহিছে আমি যে এদিন মৰিব লাগিব। আজি চাওক, আপুনি কিমানজন মানুহৰ জানাজাৰ নামাজ পঢ়াইছে, কিমানজন মানুহ জানাজা আপোনাৰ চকুৰ সন্মুখেৰে উঠি গৈছে। কালি যে আপুনি উঠি নাযাব, কালি যে আপুনি কালি যে বেলেগে আপোনাৰ জানাজা নপঢ়াব, কিবা ৰিস্ক আছেনে? আপুনি ক'ব পাৰিবনে? তো কালিৰ কাৰণে আপুনি কি কৰিছে আজি? একোৱেই কৰা নাই। আৰু সেইকাৰণে মুছলমান আজি লাঞ্ছিত।